1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি, নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম। 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি, নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব। কি বাকি থাকিলে? গেছ বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে, হয় নে নহয়? কি বাকি থাকিলে? গেছ আৰু মিঠাতেল, হয় নে নহয়? এতিয়া কাৰ কাৰ ঘৰত গেছৰ কানেকশ্যন আছে? হাত দাঙক। সকলোৰে আছে। এতিয়া আমি যে আপোনালোকক গেছৰ ফৰ্মখন দিছিলো, ফিল আপ কৰিলে নে নাই আপোনালোকে? কোনে কোনে ফিল আপ কৰা নাই হাত দাঙকচোন। ঠিক আছে।